নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেল অসম জিৰণীলৈ সকলোকে স্বাগতম জনাইছোঁ। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই লৈ অহা বিষয়টো আমাৰ জীৱন প্ৰণালীৰ লগত খুবেই জড়িত। কথাকেইটা সৰু সৰু অথচ বহুত দৰকাৰ। তেন্তে জানোচোন আহক বিষয়টো। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অল বটনটোত প্ৰেছ কৰিব, যাতে মোৰ আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই লৈ আহিছোঁ আমাৰ জীৱন প্ৰণালীৰ লগত খুবেই জড়িত আৰু বহুত দৰকাৰী 5টা প্ৰণালী। গতিকে জানোচোন আহক 5টা প্ৰণালীবোৰ কি কি। 1 নম্বৰতে চাহৰ কাপত ধৰা বাদামী ৰংটো কেনেকৈ উঠাব পাৰি। চাহৰ কাপত ধৰা বাদামী ৰংটো উঠাবলৈ হ'লে অলপ নিমখ দি ঘঁহিব, দেখিব বাদামী ৰংটো উঠি আকৌ আগৰ দৰে নতুন কাপৰ নিচিনা হৈ পৰিছে। 2 নম্বৰতে যিকোনো বস্তুৰ পুৰা দাগ গুচাবলৈ হ'লে কি কৰিব পাৰি জানো আহক। যিকোনো বস্তুৰ পুৰা দাগ গুচাবলৈ হ'লে 2 চামুচ বেকিং চ'ডা আৰু আধা কাপ ভিনেগাৰ 1 কাপ পানীত মিহলাই গৰম কৰি 10 মিনিটৰ পিছত ঘঁহি দিলে পুৰা দাগ গুচি যাব। 3 নম্বৰতে চাউল আৰু শাক পাচলি ধোৱা পানী। আমি চাউল আৰু শাক পাচলি ধোৱা পানীখিনি কিছুমানে এনেই পেলাই দিওঁ নহয়নে? এনেই পেলাই নিদি গছৰ গুৰিত দিবচোন, বহুত উপকাৰ হ'ব। 4 নম্বৰতে চাহ বনোৱাৰ পাছত থাকি যোৱা অৱশিষ্ট। আমি চাহ বনোৱাৰ পাছত থাকি যোৱা অৱশিষ্টখিনি বহুতে পেলাই দিওঁ। পেলাই নিদি ফুলগছৰ গুৰিত দিবচোন, ভাল সাৰ হ'ব। 5 নম্বৰতে বেয়া দৈ। বেয়া হৈ যোৱা দৈখিনি নৰসিংহ গছৰ গুৰিত দিব পাৰিলে নৰসিংহ পাতৰ গোন্ধ বেছি হয় আৰু লগতে সাৰো হয়। আমাৰ জীৱন প্ৰণালীৰ লগত জড়িত এনেধৰণৰ সৰু সৰু কথাবোৰ বহুতে জানে আৰু বহুতে নাজানে। যিসকলে নাজানে এবাৰ কৰি চাবচোন। আজিলৈ ইমানেই। এনেদৰে সৰু সৰু নজনা কথাবোৰ জানিবলৈ মোৰ ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব।